Hello friends, good morning. কি খবৰ? আশা কৰিছো সকলো ভালে আছে, কুশলে আছে। মই পৰিয়া মোৰ চেনেল আছে আন এটা ভিডিঅ' আপোনালোকৰ প্ৰত্যেককে স্বাগতম জনাইছো। আৰু এয়া ৰাতিপুৱা চাহ খাই আজৰি হলো আৰু এতিয়া ব্ৰেকফাষ্ট ৰেডি কৰি আছো। যেহেতু স্কুলবোৰ বন্ধ দিছে, উইন্টাৰ ভেকেশন ষ্টাৰ্ট হৈ গৈছে আজিৰ পৰা। তো আজি ভাবিছো অকল লাহে লাহে কামখিনি কৰিছো গৈ আৰু সৰুকে ব্লগ এটা আৰম্ভণি কৰিছো। ভাবিছো ৰাতিপুৱাৰ পৰা আৰম্ভণি কৰো, দেখাও আপোনালোকৰ দিনটো কেনেকৈ পাৰ কৰো আজি। আৰু যেহেতু আজি সোমবাৰ একেবাৰে মানে এনেটো স্কুল থাকিলে আজি খুব খৰখেদা ব্যস্ততা দিনেই হ'লহেঁতেন। তো সেয়াই ব্ৰেকফাষ্টটো বনাই লওঁ, তাৰপৰা আপোনালোকক লগ পাই আছোঁ বাৰু দিয়ক। ৰুটি খচি আছোঁ, একদম গৰম পানী দিছোঁ, চামুচ এখন দি লৰাই লৈছোঁ। আৰু এইফালে ৰুটি খচা মানে লাড়ুকেইটা বনাই ল'লোঁ। আৰু এইফালে আদি লৈছিলোঁ গোটা মগুৰ এনেকৈ তাৰকা নিচিনা অকণমান বনাইছোঁ, যিহেতু ইহঁতে ৰুটিৰ লগত প্ৰায় এনেকুৱাবোৰ বস্তু খাব বিচাৰে। আৰু একদম চিম্পুলত মিঠাতেল গৰম হ'ব দিছোঁ, তাতে পিঁয়াজ দি আদা নহৰু পেষ্ট অকণমান দি আৰু বিলাহী এটা কাটি দিম আচলতে, আৰু নহ'লে চচো দিব পাৰে। আৰু বিলাহীখিনি কটা হৈ গ'ল, তাৰপাছত মই যোনখিনি হুইচেল মাৰি ৰাখিছিলোঁ সেইখিনি দি দিলোঁ। আৰু এইফালে গৰম গৰমকৈ ৰুটি আৰু শুকান ৰুটি বনাই দিছোঁ, যিহেতু এইবোৰৰ লগত ইহঁতি তেল দিয়া ৰুটি খুব খাই বেয়া পায়। আৰু এইফালে মোৰ কাৰণে অকণমান চাহ একাপ বনাই দিছোঁ। আৰু ৰাতিপুৱা ব্ৰেকফাষ্ট অকণমান হেভিকৈ খালে কি হয়, দুপৰীয়া দেৰিকৈ ভাতকেইটা খালেও হৈ গৈ কাম বন কৰি। এইফালে মোৰ কাৰণে চাহ একাপ ৰেডি হৈ গ'ল। আৰু এইপাছত একদম চিম্পুল এনেকৈ ৰুটি লৈ লৈছোঁ। এইফালে আৰু ইহঁতকে শুকান ৰুটি বনাই দিছোঁ, লগতে এটা মিঠাই আছিলে, তো সেইটো বাৰু মই লৈ লৈছোঁ। আৰু ইহঁত দুটাই এনেকৈ খাবলৈ দিলে ময়ো কাম খাই আজৰি হওঁ। আৰু দুপৰীয়াৰ কাৰণে কিছুমান কাম আছে, কামখিনি বাৰু কৰি লওঁ। আৰু এইফালে দুপৰীয়া আজি অমিতা খাৰ বনাইছিলোঁ, এইফালে উতলিবলৈ দিছোঁ। আৰু তাৰপিছত মই বাৰীয়ে অলপমান পালেং শাক অকণমান সিঁচি দিয়া আছিলে, তাৰে বোলো অলপ কেইখিলামান ছিঙি আনো, অকল পালেং বুলিয়ে নহয় বাকী। তাৰপিছত দেখিলোঁ এইফালে ধনিয়াও ছিঙিলোঁ, লাই পালেং এনেকৈ যি আছিলে এখন মিহলি চব্জি ভাজি খাওঁ বুলি ভাবিলোঁ, শাকৰ ভাজি। এইফালে ধনিয়াকেইডাল মই ছিঙি লৈছোঁ, যিহেতু আজিকালি ঠাণ্ডা বতৰ ধনিয়াকেইডাল ক'ৰবাত দিলে খাবলৈ ভালেই লাগে। আৰু এয়া এইখিনি চব অকল পালেং শাকো আছে, লাই শাকো আছে, আৰু এইখিনি হয় লাই। এয়া এইখিনি দুপৰীয়াৰ কাৰণে ৰেডি কৰি ল'লোঁ। পালেং শাক আৰু লাই শাক মিক্স। এইখিনি চব্জি লৈ আহিছোঁ, বাৰীৰ পৰা আহিলোঁ। এইখিনি দুপৰীয়া কাৰণে ৰেডি কৰিছোঁ আৰু এয়া আজি দুপৰীয়া থালিখন আদি নতুন চাউলৰ ভাত বনাইছিলোঁ। এইফালে মূলাৰ আগ বইল কৰিছিলোঁ, ব্ৰইলাৰ কেইটুকুৰমান আছিলে তাৰে লগত এনেকৈ ভাজিছোঁ, অলপ আলু ফ্ৰাই কৰি। এয়া ফেচবিন। আৰু এইফালে আছে শাকৰ চব্জি ছিঙিছিলোঁ এয়া, আৰু বেঙেনা ফ্ৰাই কৰি চিম্পুল এখন প্লেট। আৰু দালি অৱশ্যে বনাইছিলোঁ, কিন্তু মই দালি খাই বেয়া পাওঁ কাৰণে লোৱা নাই, এওঁলোকে বাৰু দালি খাইছে। আৰু এয়া গধূলিয়ে হ'লহি, গধূলি বোলে বোলো চাহৰ লগত খাবলৈ কেইটামান পিঠা বনাওঁ। আৰু ডেক্সি মুখতে পিঠা বনাম বুলি ভাবোঁ, কিন্তু কি হয় মই ডেক্সি মুখতে ভালকৈ পিঠাটো বনাব মোৰ নুঠে আছিলে, পিঠাটো ভাঙি যায়। আৰু সেইকাৰণে ইউটিউবত চাৰ্চ কৰি চালোঁ, আৰু এনেকৈ কৰি মোৰ নিজৰ এটা হেৰিত বনাইছোঁ। এনেকৈ চালনী, আচলতে বাঁহৰ চালনী হ'লে ভাল, যিহেতু নাই সেইটো কাৰণে এনেকৈ এখন মানে চালনীখনতে এনেকৈ মিহি কৰি ল'লোঁ, যোনখিনি পানী দি সানি লোৱা পিঠাখিনি। তাৰপৰা বাতি এটাত এনেকৈ পিঠাখিনি ভৰাই লৈছোঁ, আৰু তাৰ লগত মিহিকৈ কুটি ৰখা গুড় এনেকৈ দি দিছোঁ। আৰু বহুতে কিন্তু নাৰিকল দিয়ে, নাৰিকল দিলে খাবলৈ খুব বেছি টেষ্টি লাগে, নাৰিকল নাই সেইটো কাৰণে। আৰু এইফালে এখন ৰুমাল দি মই এনেকৈহে ভাপত দিম, আচলতে মই চচপেনত পানী উতলিবলৈ দি থৈ দিয়াই আছে। আৰু এইফালে চচপেনত পানী দি চাকনিখন তাতে মই দি দিছোঁ, আৰু এনেকৈ বাতিটো দি বহাই দিছোঁ। আৰু তাৰপিছত লাহেকৈ ৰুমালখন খুলি বাতিটো এনেকৈ উঠাই আনি আৰু কাপোৰখনেদি এনেকৈ ঢাকি দিছোঁ। এনেকৈ পিঠাটো বনাইছোঁ। আৰু এইটো ভিডিঅ' মই শ্বৰ্ট হিচাপে অলৰেডি আপলোড কৰিছোঁৱেই। এইটো আচলতে মই নিজৰ ষ্টাইলত বনাইছোঁ, আপোনালোকে ভুল নৰখিব, যিহেতু এইটো ডেক্সি মুখতে পিঠা এনেকৈ নবনায়, ডেক্সি ঢাকনিখনত দিয়ে। আৰু হ'লেও এনেকৈ হ'লগৈ, আৰু চাহৰ লগত এনেকৈ খালোঁ। আৰু তাৰপিছত পিছবেলা আকৌ বাৰীলৈ আহিলোঁ। এওঁ কৈ আছে যে ওলকবি কেইটামান ডাঙৰ হৈছে, ছিঙি লৈ আহিবা। কেতিয়াবা কি হয় বান্দৰ আহে, বান্দৰে লৈ যায়। আৰু তাৰপিছত দেখিলোঁ এইফালে দুটামান আছিলে, তাৰে এনেকৈ এটা মানে ছিঙি লৈ আহিলোঁ। যিহেতু আমি মানুহ কম, এটা আনিলে আমাৰ যথেষ্টখিনি হৈ যায় আলুৰ লগত বনালে। আৰু পাতখিনি বোলো তাতে পেলাই থৈ আহোঁ। এয়া ওলকবি ছিঙিছোঁ বাৰীত গৈ। দুপৰীয়া সময়কণে ইমান বেছি ৰ'দ দিয়ে, খুব গৰম উঠে কাম চাম কৰি থাকিলে, আৰু পিছবেলা হোৱাৰ লগে লগে ঠাণ্ডা লাগে। আৰু এয়া অলপ কিছুমান ডাঙৰ হৈছে ওলকবি। তাৰপৰা এয়া ভাবিলোঁ জলকীয়া কেইটামান ছিঙি লওঁ। জলকীয়া খোৱা আমাৰ ঘৰত মানুহ খুবেই কম, কিন্তু দুজোপা মই লগাই দিছোঁ, এতিয়া ইমানেই বেছি লাগিছে। তেতিয়াও ছিঙি আনিছোঁ, যিহেতু কিছুমান পৰা বুঢ়া হৈ গৈছে আৰু কিছুমান পকি গৈছে, তাৰে কেইটামান ছিঙি লৈ সেয়া। আৰু আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। ভিডিঅ' চাই কেনেকুৱা পালে জনাব নাপাহৰিব, ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব। তো পুনৰ এটা ভিডিঅ'লৈ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ৰাখিছোঁ। বাই বাই।